নমস্কাৰ, মই ভানু শৰ্মা। আমি সকলোৱে বিচাৰোঁ এখন হাইড্ৰেট আৰু হেল্ডি স্কিন। তাৰ কাৰণে পানীও যথেষ্ট কাম, কিন্তু সেয়াই নহয়। আপুনি এনেধৰণে কৰিব পাৰে, যেনে ধৰক তিয়ঁহ, তৰমুজ আৰু কমলা প্ৰতিদিনে খাবচোন। ৰস উলিয়াই নতুবা এনেও খাব পাৰে। ইয়াৰ ফলত আমাৰ বডিৰ পৰা টক্সিন আঁতৰোৱাত সহায় কৰে আৰু স্কিনখন হাইড্ৰেট কৰি ৰাখে। আৰু এই ৰসকে যদি সমান পৰিমাণত লৈ আপুনি বৰফৰ টুকুৰা তৈয়াৰ কৰি ল'ব পাৰে, যেনে আইচ ট্ৰেত আপুনি দি দিব, বৰফ হৈ যাব। আৰু ৰাতিপুৱা গধূলি সদায় মুখখন পৰিষ্কাৰ কৰাৰ পিছত এই বৰফৰ টুকুৰাৰে ধুনীয়াকৈ মুখখনত ঘঁহি ঘঁহি ধুই দিব। এনেধৰণে যেতিয়া কৰিব, তেতিয়াহ'লে আপোনাৰ স্কিনৰ পৰা যিবোৰ সৰু সুৰা ব্লেক স্পট আছে, দাগ আছে, সেয়া আঁতৰোৱাত সহায় কৰিব, স্কিনখন হাইড্ৰেট কৰি ৰাখিব। অৰ্থাৎ আপুনি খালেও আৰু লগালেও এনেধৰণে আপুনি হেপ্পী আৰু হেল্ডি হৈ থাকক। থেংক ইউ।